Hello, welcome back to my YouTube channel again. কি খবৰ সকলো ভালেই চাগে তো গম পাইছে সবে কাইলে হৈছে সৰস্বতী পূজা আৰু 26 জানুৱাৰী মানে গণতন্ত্ৰ দিৱস আৰু তো ফ্ৰেণ্ডছ কাইলে তো পুৰা ধুনীয়া ছোৱালী ওলাব তুম হাজি কাছি আহিব এইফালেও চালো ধুনীয়া ছোৱালী সেইফালে চালো ধুনীয়া ছোৱালী একদম আগফালে পিছফালে কথা নাই মানে চবফালে একদম সৰস্বতী মাতৃ আহক তো কি হ'ব আমাৰ যে চাই থাকোঁতে দিনডাল যাব আৰু পুৰা বুজিছেনে ফ্ৰেণ্ডছ চাই থাকোঁতে দিনডাল যাবগৈ আৰু একদম আৰু সেইবোৰ সৰস্বতীবোৰ যে চিম্পুল নহয় এটা আছে চাইডত চব থাকিবই আৰু কাইলৈ আমাৰ নিচিনাবোৰহেঁতে আৰু কি ক'লে বেয়া নি বাৰু বেয়া কাৰণে ছোৱালী নপৰে আৰু নাই চিংগুল মানুহ দুখ লাগে কেতিয়াবা কি ক'ব উপায় নাই আৰু চবফালে একদম সৰস্বতী আৰু ভাল লাগিব আৰু হয় নাই তো ফ্ৰেণ্ডছ এইখিনিতে মানে কথা এটা কওঁ কি আৰু কথাটো ত' আপোনালোকক কওক আৰু বৰ দুখৰ কথা আমাৰ ইয়াত বিয়াখন খাবলৈ গৈ মৰা দিনাখন দেই বাৰু দেই মানে আপোনালোকে ৰাখি বুলি নাভাবিব আকৌ দেই চিঠি মাতে যে চিঠিখনৰ সেইখন ৰাখি যাওঁ আৰু মানকণ ৰাখি যাওঁ গ'লোঁ আৰু গৈ পিনি প্ৰথমবাৰ সোমালোঁ ভালকৈ ক'লে চিট নাই পিছত আহিবি হ'ব পিছতে যাম আকৌ ছেকেণ্ডবাৰতো গ'লোঁ তেতিয়াও কৈছে নাই চিট নাই ভালকৈ থাকি আকৌ তিনিবাৰ গ'লোঁ আৰু তেতিয়া কৈছোঁ তই একেটা ইমানকৈ আহি আছোঁ যে ৱা আমি এনেই কৈছোঁ নি হয়নে বাৰু আপোনালোকে নিজে কওকচোন এনেই যোৱা নাই ন চিঠিখন দি মাতিছে কাৰণে কৈছোঁ নাই আৰু খেতি উঠাই দিলে বৰ দুখ লাগিলে আজি আমাৰ অহংকাৰ নাই বাৰু দেই গ'লোঁ আৰু তাৰপৰা মানে লাজো পাইছোঁ ওচৰত ধুনীয়া ছোৱালী কেইজনমান চকীত বহি আছে বিয়াখন আৰু যেনেই দেখোঁ যিমান কোলাকেইজনীও একদম মডিফাই কৰি আহে আৰু তাৰপাছত উপায় নাপায় ঘৰলৈ গুচি আহিলোঁ আৰু ঘৰলৈ গুচি আহি আকৌ লাষ্টত এবাৰ গ'লোঁ তেতিয়াহে খাবলৈ পাইছোঁ আকৌ আপোনালোকে একো বুলি নাভাবিব দেই যাতকৈ আমি যে এইবোৰ আৰু কি ক'ব তো ফ্ৰেণ্ডছ এয়া তো চুলিখিনি ৰাখি দিছোঁ দেখিছে চুলি ৰখাৰ কাৰণে কিবা জম্পাসুৰ নিচিনা লাগিছে নি বাৰু লাগিলেও লাগক দিয়ক আৰু মানে বিহু সোমাওঁ যে 2 বজাতে চুলিখিনি ৰখাই দিছে বাৰু চাওঁচোন কি হয় নাই আৰু বহুত দিন আপোনালোকৰ ভিডিঅ' চিডিঅ' দিয়া নাই ভিডিঅ' দিয়া মানে কথা এটা কি হ'ল ফোনটো একেবাৰে ভাঙি থাকিলে মানে সেইকাৰণে আপোনালোকক ভিডিঅ' চিডিঅ' নাই দিয়া তো বেয়া চেয়া নাপাব ফোন এটা কিনাৰ পিছত দিম ভিডিঅ' মানে ফোন এটা কিনিম এতিয়া মই এইখিনিতে তাৰপিছত ৰেগুলাৰ ভিডিঅ' পাব আপোনালোকে তো গাইজ আজিলৈ ভিডিঅ'টো ইমান সম্পূৰ্ণ কৰিছোঁ দেই